Hey guys, welcome to my channel. Guys, অসমীয়া ইউটিউব জগত লগতে সোশ্যাল মিডিয়া জগতৰ পৰা কেবাটাও নতুন খবৰ আছে আমাৰ হাতত গতেখিনি জানিম আমি এইটো ভিডিঅ'ত কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত এটাই অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ফৰ সাপোৰ্ট আইছো খবৰ মাজলৈ প্ৰথম খবৰটো আহিছে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ সিয়ানৰ ফালৰ পৰা ৰাকেশ সিয়ানে তেওঁৰ নিজৰ ইউটিউব চেনেল ৰাকেশ সিয়ান মিউজিকেলত যোৱা 3 দিন আগত কি কয় শীৰ্ষক অসমীয়া গীতটি ৰিলিজ কৰিছে য'ত বেহাৰবাৰী আউটপোষ্ট জনপ্ৰিয় অভিনেতা দীপজ্যোতি কাউত চুমকি কছাৰী লগতে ইউটিউবাৰ পাখি ৰাজবংশী আদিকে ধৰি বহু কেইগৰাকী অসমীয়া জনপ্ৰিয় নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীক অভিনয় কৰা দেখা গৈছে আৰু লগতে গানটোৱে ৰাইজৰ পৰা যথেষ্ট সঁহাৰিও পোৱা দেখা গৈছে আৰু গানটোৱে এতিয়ালৈকে প্ৰায় 8 লাখ ভিউজ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত ৰাকেশ সিয়ানৰ কিছু অনুভৱ আমি জানি লওঁ আহক নমস্কাৰ সকলোকে বহুত ধন্যবাদ যোৱাকালি সন্ধিয়া এটা গান আমি ৰিলিজ দিছিলো কি কয় আৰু 24 ঘণ্টা অতিক্ৰম কৰিলে গীতটি সকলোৱে খুব ভাল পাইছে বুলি গম পাই আমি অত্যন্ত সুখী আৰু এই 24 ঘণ্টাত 4 লাখৰো অধিক ভিউজ হৈছে গীতটিত অৰ্থাৎ 4 লাখতকৈ অধিক দৰ্শকে গীতটি উপভোগ কৰিছে সেইটো গম পাই ভাল লাগিছে আৰু বিশেষকৈ কমেন্ট বিলাক চাইছো খুব পজিটিভ আৰু খুব ভাল পাইছে বুলি আমি গম পাই আমিও ভাল পাইছো আৰু যিসকলে এতিয়াও চোৱা নাই ডেসক্ৰিপচনত লিংকটো দি দিছে সকলোৱে চাব আৰু কেনেকুৱা পায় জনাব কি কয় ধন্যবাদ ওকে নেক্সট আপডেট আহিছে উত্তৰ প্ৰদেশৰ আমৰহা জিলাৰ পৰা এটা ভিডিঅ' একেদিন খুব বেছি ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত য'ত এখন স্কুটিত এজন যুৱকে দিন দুপৰতে ৰাস্তাৰ মাজতে ৰোমাঞ্চ কৰি গৈ থকা দেখা গৈছে হয় গাইজ মানে দিন দুপৰতে খুল্লে আৰু কি ক'ম আৰু গাইজ তো সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে আৰু তাৰে এটা সৰু ক্লিপ আমি চাই লওঁ আহক খেল জগতৰ পৰা দুটা খবৰ আছে আমাৰ হাতত ওমেন বক্সাৰ লাভলীনা বৰগোহাঁই লাভ কৰিলে আন এক সন্মান 2023 বৰ্ষৰ বীৰাংগনা মূলা গাভৰু বঁটা সন্মান পাবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁই আনহাতে পুনৰ চৰ্চাত কিং কোহলি প্ৰায় 3 বছৰৰ অন্তত টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে তো দুইগৰাকীলৈ আমাৰ ফালৰ পৰা মেনি কংগ্ৰেচুলেশ্যন নেক্সট আটাইতকৈ ডাঙৰ খবৰটো আমাৰ হাতত আহিছে যুৱ প্ৰজন্মৰ সাৰ্থক কণ্ঠশিল্পী জুবিন গাৰ্গৰ ফালৰ পৰা জুবিন দা যিহেতু বৰ্তমান শাৰীৰিক অসুস্থতাত ভুগি আছে সেইবাবে 2023 বৰ্ষৰ বিহু মঞ্চ প্ৰগ্ৰেমৰ প্ৰস্তুতিৰ বিষয়ে যেতিয়া তেখেতক সাংবাদিকে প্ৰশ্ন কৰিলে তেতিয়া তেখেতে এনেদৰে ভাবুক ধৰণে উত্তৰ দিলে যিটো উত্তৰে প্ৰত্যেকজন অসমীয়াৰ মনত অলপ হ'লেও অন্তৰত আঘাত পাব আহক তেখেতৰ মন্তব্যখিনি আমি কিছু জানি লওঁ কথা একো ভবা নাই মই বিশেষ এতিয়া মই এতিয়া দুটামান গানৰ শ্বুটিঙত ব্যস্ত আছোঁ হিন্দী গান এটা কৰিছোঁ নতুন তাৰ শ্বুটিং কৰি আছোঁ আৰু আকৌ আৰু এটা হিন্দী গান আছে নেক্সট চাগে এই মাহৰ ভিতৰতে সেইটো গান কৰিম মাজে মাজে ব্ৰেক দিয়া হৈছে মাজে 2-3খন প্ৰগ্ৰেমৰ পিছতে এটা ব্ৰেক দিবলৈ কৈছোঁ চ' মাজে এদিন ৰেষ্ট পালে ভাল আৰু নহ'লে কষ্টটো বেছি হৈ যায় চ' সকলোকে ৰেষ্ট লাগে মিউজিচিয়ানকো লাগে কো ছিংগাৰক লাগে মোক লাগে চ' সেইধৰণে কৰিম আৰু ভালকৈ কৰিম মানে কণ্টিনিউৱাছ নকৰে বা বিহু প্ৰগ্ৰেম কণ্টিনিউৱাছ কৰিম কিন্তু প্ৰথম 5 দিনটো কণ্টিনিউ থাকে বেক টু বেক তাৰপিছত যেতিয়া আমি ওলাই যাম বেলেগ জেগালৈ তেতিয়া আমি মাজে এদিন ৰেষ্ট লওঁ তেনেকৈ প্লেন কৰা আছে ঠিক আছে আজিও বেলেগ নালা নেক্সট আপডেট আহিছে আমাৰ ভঙা বিয়াৰ কইনাৰ ফালৰ পৰা মই কেনেদৰে মদাহী দৰাৰ লগত বিয়াত বহিম বুলি প্ৰথমবাৰৰ বাবে মুখ খুলিলে কইনাই আৰু দাঙি ধৰিলে বহু ন তথ্য আহক কইনাই কি ক'লে তেখেতৰ মুখৰ পৰা আমি কিছু জানি লওঁ খাইছিল যথেষ্ট সুৰাপান কৰি আহিছিলে বহুত খাইছিল বহি থাকিব নোৱাৰা হৈছিল শুই যায় ভাত খাই পেলাই নাই মই নাজানো মই একদম নাজানো চব মিছা কথা কৈছে একোৱে নাজানো মই চব মিছা কথা কৈছে চব মিছা কথা লোভ কৰিলে মই মোদী হোটেলত বিয়া হৈ গ'লো মোৰ লোভ নাই সোণা গনাৰ এতিয়া সিদ্ধান্তটো কি হ'ব মই বিয়া নহওঁ যি ক্ষতিপূৰণৰ কথা কৈছে তেওঁলোকৰ ক্ষতিপূৰণৰ কথা কৈছে সেইটো আলোচনা কৰাৰ পিছত হ'ব অলংকাৰবোৰ কি আপোনালোকে ঘূৰাই দিব আলোচনাৰ মাধ্যমেৰে হ'ব আইনৰ মতে যাব আপোনালোকে এতিয়া বৰ্তমান আইনৰ পক্ষত যাব আইনে খুলে দিম